পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু सारा रात सोया नहीं सुबह मुझे सोने दो এইপিনো আছে প্ৰথমেতো নমস্কাৰ সকলোলৈকে আৰু সিদিনাখন ভিডিঅ'টো যিহেতু মই কৈছিলোঁ নেক্সট লং ভিডিঅ'টো আহিব ইয়াৰ পৰা আমাৰ নিজৰ খেতিৰ পৰা আহিব জাষ্ট আমি প্ৰায়ভাগটো আহিলে এই গছজোপা তলত আহি ধুনীয়াকৈ বহোঁ ছাঁ দি থাকে চালি আছে আৰু এইবোৰ আমাৰ ধান নহয় যিটো সেই গছপুলি যেন আপোনালোকে দেখিছে সেই গছপুলিটোৰ ওচৰতে আমাৰ নিজৰ খেতি আছে সেই গছপুলিটোৰ ওচৰতে আপুনি আছে আৰু দেখাম কিছুমান এইপিনে মানুহ পূৰা ধান দাই আছে আৰু এইপিনৰ পৰা ধানটো আধা আধিটো পকিলেই ভালেমানখিনি ধানেই পকিলে আৰু এমাহমানৰ পিছৰ পৰা পূৰা দাব পৰা হৈ যাব এইপিনে পূৰা পথাৰত মানুহ থাকিব চালি আছে পূৰা মানুহ থাকিব এইপিনে পূৰা পথাৰত আৰু এইপিনে পূৰা ধানটো ধুনীয়া হৈছে বাৰু সেইদিনাখন যোৱা নেক্সট ব্লগটোত মই যিহেতু কৈছিলোঁ ধান ধুনীয়া হৈছে বুলি ধান ধুনীয়া হৈছে আৰু এতিয়া চাওকচোন কি ধুনীয়া হৈ গ'ল মানে আৰু পকি গ'লে এতিয়া অলপ সোণালী হৈছে আৰু যদি পকি যায় তেতিয়া আৰু মজা লাগিব আৰু সোণালী ধান মানে পূৰা পথাৰখন পূৰা সোণালী হৈ যাব ইহানৰ কেনেকুৱা লাগিব কওঁ মজা হে ব'লক তেনেহ'লে আমি তালৈকে যাওঁ আমাৰ খেতিখিনি দেখাওঁ এইপিনে আছে ভালেমান আমাৰ বেছি দূৰলৈকে নাই আমাৰ সেই গছপুলিটোৰ পৰা অলপ এইকণলৈকে আছে ঠিক আছে ব'লক তেনেহ'লে আমি যাওঁ ধুনীয়াকৈ চালি আছে আমি এইফালৰ পৰা এইপিনে যাবলৈতো বেয়া লাগিছে কাৰণ কি পূৰা ধানবোৰ পৰি আছে একো নাই জপিব লাগিব চালি আছে আৰু চাইজ আৰু দিহানা পূৰা যাব লাগিব মানে ধানটোতো পকিছে ভালেমানখিনিয়ে ধান পকিছে ধানটোতো পকাই বহুত ধান পকিলে বহুত হেৰি হ'ল এইপিনৰ পৰা বহুত দীঘল আচলতে সেই মাটিটো বহুত ডাঙৰ মাটিটো সেই কথাটো বৰ এটা ভাল নহয় মানে বহুত দুখ হ'বগৈ লাগে আমাৰ ধান হৈ সিফালে আছে যিহেতু আমাৰ ধানটোতো ইফালে আছে আৰু এইপিনে চাওক সেইপিনে ক'ৰবাত দাই আছে ধান আৰু এইপিনে এইবোৰ আধা পকা হৈ আছে আৰু দুদিনমানৰ পিছত এমাহমানৰ পাছত পূৰা ধান সোণালী ধান হৈ যাব চাৰি আছে মানে দেখি ভাল লাগে সেই পৰিৱেশটো বহুত এটা ভাল লাগে সোণালী ধান এনেকৈ হেৰি আছেনে দিল্লী শেষত তাজমহল বনাবলৈ নাই সময় এনে কিবা গান এটা আছে সেই গানটোত কয় নহয় মানে তেনেকুৱা আৰু এটা গান আছে পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি এইপিনে চালি আছে সৰু আলিয়ে আমি গৈ আছোঁ চালি আছে সৰু আলি এইবিলাকে হৈছে পকা ধানৰ মাজে মাজে সৰু আলি আৰু ধানটোতো বহুত এটা ভালেই হৈছে এইপিনে যোৱাবাৰতকৈ বহুতে ভাল হৈছে আৰু পঞ্জাৱৰ মানে যিটো হ'ল মানে দেখিয়ে বেয়া লাগিলে পঞ্জাৱৰ পিনে পূৰা মানে পানী আহি ধানত মানে পূৰা পানী আহি পিনেও একেবাৰে নাইকিয়া কৰি পেলালে গম পাওঁ নাই গাইজ হাঁহি উঠা কথা এটা শুনাই নেকি আমি চাব দেই আমি ইমান দূৰৈৰ পৰা ঘূৰি আহিলোঁ তাৰ পৰা এনেকৈ কৰি ঘূৰি আহিলোঁ সেইডোখৰতে কেমেৰাটো বন্ধ হৈ থাকিলে ক'বই নোৱাৰিলোঁ কেমেৰাটো কেনেকৈ বন্ধ হ'ল কি কথা ক'বই নোৱাৰিলোঁ এইপিনে পূৰা ধানখিনি মই ভাবিছোঁ কি পূৰা ভিডিঅ' ৰেকৰ্ড হৈ আছে আৰু মই কৰি আছোঁ সেইপিনৰ পৰা আহিলোঁ ধুনীয়াকৈ এইকণত দেখিছোঁ কেমেৰাটো অফ ৰাইজ এইবিলাক কেলৈ আহে চাওকচোন সেইদিনাখন মেফিজেটো পূৰা ভাঙি থৈ গৈছিলে আজি পূৰা ইয়ে ভাঙি পেলাই চাফা দি দিলে আজি মানে কেলৈ তেনেকুৱা হওঁতে সেইটো নাজানো আৰু মোৰ লগত কি হৈ গ'ল দেখিছেনে ইমান ধুনীয়াকৈ এইপিনে দেখাই মেলি আহিলোঁ কিন্তু ভিডিঅ'টোৱে ৰেকৰ্ড নহ'লে কি ক'ব এইবোৰ নকওঁ আকৌ ধানবোৰ আৰু এই ধানবোৰ চাওকচোন কি ধুনীয়া লাগিছে ডিজাইনাইজ ধানবোৰ মানে বহুত ভাল লাগিছে এইপিনে আৰু ধান আমাৰ আধা পকা আধা কেঁচা হৈ আছে আৰু দুদিনমানৰ পিছত পূৰা ধুনীয়াকৈ পকি যাব এইপিনো আছে सारा रात सोया नहीं सुबह मुझे सोने दो नींद पूरी हुई नहीं ख्वाब पूरे होने दो এইপিনো আছে সেইবোৰ নকওঁ আকৌ গালি পাৰিব কেলৈ খেলি মেলি কৰি আছোঁ আৰু এইপিনে পূৰা মানে সেইপিনো আছে ভালে মানে সেই ঘৰটোৰ পৰা এনেকৈ পোষ্ট এটা আছে আপোনালোকক দেখাইছোঁ কাপোৰক আৰু এইপিনে পূৰা চাওকচোন কি ধুনীয়া হৈছে ধান কি চালিয়া হৈছে ধান মানে ধান ধুনীয়া হৈছে পূৰা ধান ধুনীয়া হৈছে আৰু এটা কথা কি জানেনে মোৰ এই ফোনটোত এই মোবাইলটোত মানে যোনটো ভিডিঅ' কৰি আছোঁ এই মোবাইলটোত মানে ৱাইড এংগল নাই ৱাইড এংগলটো থাকিলে ভাল পূৰা মানে বহলকৈ দেখি ৱাইড এংগল নাথাকিলে মানে এই কেতিয়াবা ইমান কণ দেখি কেতিয়াবা পূৰা ফুলকৈ দেখি মানে ৱাইড এংগল থাকিলে ভাল ভিডিঅ' বনাবলৈ ব্লগ ভিডিঅ' বনাবৰ কাৰণে ৱাইড এংগল নাথাকিলে বৰ এটা ভাল নহয় ৱাইড এংগল নাথাকিলে বৰ বেয়া ৱাইড এংগল নাথাকিলে ভিডিঅ' বনাবৰ কাৰণে আমাৰ লাষ্ট মানে আমাৰ সেই ঘৰটোৰ ফালৰ পৰা এইটোৱে পোষ্টটো সেইডোখৰত আছে পোষ্টটো সেই ঘৰটোৰ ফালৰ পৰা সেই ঘৰটোৰ পৰা এটা মিয়াত এইকণলৈকে এয়াই আমাৰ লাষ্ট খেতি আৰু সেইপিনে আছে সেইটো পোষ্ট আৰু পিনে পূৰা ধুনীয়া ধান পকি গ'ল আৰু আজি বৰ দীঘল নহয় বাৰু লং ভিডিঅ'টো
মই কৈছিলোঁ আপোনালোকক কোৱাটা কৈছিলোঁ যে নেক্সট লং ভিডিঅ'টো ইয়াৰ পৰা আহিব বুলি এই ধান কিন্তু কি হ'ল সেই তাৰ পৰা ইমান ধুনীয়াকৈ কথাকেইটা কৈ আহিলোঁ গছ বা পুলিটো চাবা কিন্তু কি হ'ল ভিডিঅ'টো ৰেকৰ্ড নহ'ল বা ধান চাওক ধান কিছু ধুনীয়া হৈছে দেখিছে নহয় ধান কিছু ধুনীয়া হৈছে মানে ধান পকিছে আধা আধি আৰু এমাহমানৰ পিছৰ পৰা ধুনীয়াকৈ দাব পৰা হ'ব ধান আহিম তাতো ধুনীয়াকৈ লং ভিডিঅ'টো মানে মিনি ব্লগটো পাই থাকিব ডেইলি মিনি ব্লগটো পাই থাকিব মানে খেতি কেইদিন ধান দাব অহা কেইদিন ডেইলিটো মিনি ব্লগ পাই থাকিব আৰু সেনেকৈ লং ভিডিঅ' 2-এটা বনাই থাকিম মাজে মাজে আপোনালোকে ছাপোৰ্ট কৰি যাব চাই যাব শেষলৈকে ভিডিঅ'বোৰ এয়াই ধান সেইবোৰ ভাল লাগে ধানৰ এনেকুৱা সোণালী হৈ থাকিলে ভাল লাগে এইবোৰ বৰ চাপৰ হ'ল ধানবোৰ যিহেতু এইপিনে চাপৰ হ'ল আৰু এই ধানটো যিহেতু মোৰ বহুত এটা ভাল লাগে ঠিক আছে এই ধানটো মোৰ বহুত এটা ভাল লাগে এই ধানটো বহুত ভাল লাগে মই ক'লো নাই বহুত ভাল লাগে বহুতে ধুনীয়া লাগে ধানটো মানে এই ধানটো বহুত ভাল লাগে মানে মিহি ধানটো চাব নি পূৰা মিহি ধানটো এইটো চাওক পূৰা মিহি ধানটো দেখিছেনে ধানটো পূৰা মিহি যেন সেই কথাতে ভাল লাগে পূৰা ধানটো মিহি আৰু এইপিনে এবিঘা মাটিটো নকৰিলে সেইপিনে ছাগলী তাগলী আলি থৈছে আমাৰো সেই এডৰা মাটি নকৰিলে সেই মাজতে সেইডোখৰতো ধুনীয়াকৈ আছে মানে খেতি চেতি নাই কৰা সেইডোখৰত কেনে এইবিলাকে আৰু ধুনীয়াকৈ আছে বাৰু আপোনালোককো ৰ'ব স্পৰ্টিংটোতে বোকা লাগি গ'ল ৰাইজ কি ক'ত কেনেকৈ কি হ'ল গম নাপাওঁ স্পৰ্টিংটোতো বোকা লাগিলে আজি মূৰত কিনো হৈছে ধৰিব পৰা নাই বাৰু থেংক ইউ ইমান দেৰিলৈকে আপোনালোকে ভিডিঅ'বোৰ চাই আছে শেষলৈকে চাই থকাৰ কাৰণে বহুত ধন্যবাদ বাৰু চেনেলটো যদি নতুন সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া বা পুৰণা সকলে হোৱাটছএপত হওক ইনষ্টাত হওক ষ্টৰিতে লগাই দিয়া আৰু পুনৰ লগ পাম নেক্সট ভিডিঅ'ত মিনি ব্লগ বনাম মিনি ব্লগত লগ পাম বাৰু পুনৰ লগ পাম নেক্সট ভিডিঅ'ত সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি পিনি বেল আইকনডাল কৰি থৈ যা আজিলৈ মানে বাই বাই টাটা বাই বাই